জয় শ্রীকৃষ্ণ। শ্রী শ্রীমদ ভগবত গীতার বিষাদ যুগ আমি আগবাঢ়ি গৈ আছো। 37-38 নং শ্লোক আমি পঢ়িবলৈ পাইছো। হয়, যুদ্ধক্ষেত্ৰ ৰণক্ষেত্ৰত কুৰুক্ষেত্ৰত মহাবীৰ অৰ্জুনে দুই পক্ষৰ সৈন্যসকলৰ মাজত ৰথৰ পৰা নামি যেতিয়া হতাশাগ্ৰস্ত হৈ পৰিছে, মোৰ বন্ধুসকলক পিতাসকলক আত্মস্বজনক হত্যা কৰিব লাগিব, হত্যা কৰি মই ৰাজ্য লাভ কৰিম, সম্পত্তি লাভ কৰিম, ধন ঐশ্বৰ্য লাভ কৰিম। তেওঁ আকৌ ভাবিছে যে মাধৱে এইটো কিয় কৰিব বিচাৰিছে, কিন্তু তেওঁ এইটোও জানে যে ভগৱান শ্ৰীকৃষ্ণই ভক্তৰ অহিত কেতিয়াও চিন্তা নকৰে। আহকচোন আমি আগবাঢ়ি গৈ থাকোঁ। যদ্যু পেতন পশ্যন্তি লোভোপহত চেতস্য কুলক্ষয় কৃতম দুঃখম মিত্ৰদ্ৰোহে স পাতকম কথং ন জ্ঞেয়ম স্মাভি পাপদ স্মানি বৰ্তিতুম কুলক্ষয় কৃতম দোষম প্ৰপশ্য দি জনাৰ্দন। হে জনাৰ্দন, যদিও এওঁলোকে লোভৰ বশৱৰ্তী হয় বংশ ধ্বংস কৰিলে দুখ কি হ'ব, বন্ধুৰ অহিত সাধন কৰিলে পাপ কি হ'ব বুজি পোৱা নাই। তথাপি আমি বংশ ধ্বংস কৰিলে যি দুখ হ'ব আমিতো বুজি পাইছোঁ। আমি বুজি পোৱাৰ পিছত কিয় পাপ কাম কৰিবলৈ আগবাঢ়িছোঁ জনাৰ্দন? শত্ৰুপক্ষই আহ্বান জনালে যুদ্ধ কৰিবলৈ বা পাশা খেলিবলৈ অস্বীকাৰ নকৰাটো ক্ষত্ৰিয়ৰ নিয়ম। এই নিয়মৰ বান্ধোনত থকা কাৰণে অৰ্জুনে যুদ্ধ কৰিবই লাগিব। দুৰ্যোধনৰ পক্ষই তেওঁক যুদ্ধৰ বাবে প্ৰত্যাহ্বান কৰি জনাইছিল। এই পৰিস্থিতিত অৰ্জুনে ভাবিছিলে প্ৰত্যাহ্বানৰ পৰিণতি কি হ'ব শত্ৰুপক্ষই বুজিব পৰা নাই, কিন্তু পৰিণতিটো অমংগলীয় হ'ব অৰ্জুনে বুজে। সেইবাবে তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা নাই। পৰিণতিটো মংগলজনক হোৱাৰ সম্ভাৱনা থাকিলে নিয়মৰ বান্ধোন নিশ্চয় মানিব পাৰি, কিন্তু পৰিণতিটো যেতিয়া বিপৰীত হোৱাৰ সম্ভাৱনা থাকে বান্ধোন মানি ল'বলৈ কোনো লোকেই বাধ্য হ'ব নোখোজে। সকলো দিশ বিচাৰ কৰি অৰ্জুনে যুদ্ধ নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। অৰ্জুনৰ নিচিনা চাগে আপোনালোকৰো কেতিয়াবা হয় নহয় জানো? আপোনাক যুঁজিবলৈ চেলেঞ্জ কৰিছে মানুহে, কিন্তু দেখিছে যুদ্ধত যিজনে প্ৰত্যাহ্বান জনাইছে সেইজনে হাৰিব, আৰু তেওঁক জিকিও তেওঁক হৰুৱাইও একো বিশেষ লাভ নহ'ব, শান্তি নাপাব। কিন্তু যেতিয়া প্ৰত্যাহ্বান জনাইছে যুদ্ধ কৰিবই লাগিব, যুদ্ধৰ পৰিণতি কেতিয়াও মংগলময় নহয়। সকলো জানি শুনিও অৰ্জুন অস্বস্তিত পৰিছে, বিষাদগ্ৰস্ততাত ভুগিছে, আৰু সেইকাৰণে জনাৰ্দনক বাৰে বাৰে কাকুতি কৰিছে। ধন্যবাদ।